ব্রেকিং নিউজ ফেব্রুয়ারির দ্বিতীয় সপ্তাহত অনুষ্ঠিত হব হাইস্কুল শিক্ষান্ত পরীক্ষা এবার প্রথমবাৰৰ বাবে পৰীক্ষাৰ্থীৰ উত্তৰ বহীত থাকিব বাৰকোড একেদৰে প্ৰতিখন উত্তৰ বহীৰ প্ৰথম পৃষ্ঠাত থাকিব প্ৰশ্নৰ ক্ৰমিক নম্বৰৰ পৰিৱৰ্তে মূল্যায়ন কৰাৰ সুবিধা ইমানেই নহয় এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পৰীক্ষাৰ্থীয়ে অতিৰিক্ত বহী ললে নিৰীক্ষকে সম্পূৰ্ণ বিৱৰণ লিখাৰ লগতে উকা বহীত নিৰীক্ষকে সম্পূৰ্ণ নাম ঠিকনাও লিখিব লাগিব তদুপৰি এবাৰ গণিত আৰু উচ্চ গণিতৰ উত্তৰ বহীত নাথাকিব ৰুলিংৰ ব্যৱস্থা ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত ব্যৱহাৰ কৰিব লাগিব কোলা চিয়াহি একেদৰে সকলো পৰীক্ষা কেন্দ্ৰত সিসিটিভি বাধ্যতামূলক কৰা হৈছে অন্যথা বাতিল কৰা হ'ব সেই পৰীক্ষা কেন্দ্ৰ শনিবাৰে সেৱাৰ কাৰ্যালয়ত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত লোৱা এই সিদ্ধান্ত ৰাজহুৱা কৰিছে সেৱা কৰ্তৃপক্ষই পুনৰবাৰ জনাইছো এক ব্রেকিং নিউজ ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু এবাৰ প্ৰথমবাৰৰ বাবে পৰীক্ষাৰ্থীৰ উত্তৰ বহীত থাকিব বাৰকোড একেদৰে প্ৰতিখন উত্তৰ বহীৰ প্ৰথম পৃষ্ঠাত থাকিব প্ৰশ্নৰ ক্ৰমিক নম্বৰৰ পৰিৱৰ্তে মূল্যায়ন কৰাৰ সুবিধা কেৱল ইমানেই নহয় এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পৰীক্ষাৰ্থীয়ে অতিৰিক্ত বহী ললে নিৰীক্ষকে সম্পূৰ্ণ বিৱৰণ লিখাৰ লগতে উকা বহীত নিৰীক্ষকে সম্পূৰ্ণ নাম ঠিকনাও লিখিব লাগিব এইখিনি সেৱাৰ ইনষ্ট্ৰাকশন গাইডলাইন্স আছে আমাৰ সেন্টাৰ ইনচাৰ্জ বিলাকক আৰু আমাৰ জোনাল ইনচাৰ্জ বিলাকক গতিকে নতুন নতুন কিছুমান সংশোধনী বুলি ক'ব পাৰি কিছুমান নতুন ইম্প্ৰুভমেণ্ট কিছুমান পদক্ষেপবিলাক গ্ৰহণ কৰা হৈছে আমাৰ আগতকৈ 5টা আমাৰ চেণ্টাৰ আৰু বঢ়োৱা হৈছে 857 আমাৰ টোটেল চেণ্টাৰ 2019 পৰীক্ষাৰ কাৰণে আমি ফেব্ৰুৱাৰী মিড উইক বুলি আমি সেইটো প্ৰগ্ৰামতে আমি ধৰি থৈছোঁ আৰু